গুড মৰ্ণিং ভিউৱাৰ্ছসকল। এতিয়া ৰাতি 1টা বাজিছে। মই ৰাতি ভিডিঅ'টো বনালোঁ। মই আজি দুজনী ছাগলী আনিব যাম ষ্টেচনলৈকে। আৰু আমি ষ্টেচনত কেনেদৰে মানে ট্ৰেইন বাট চাই থাকিব লাগে আৰু কিমান সময় বাট চাই থাকিব লাগে, কিমান কষ্ট হয় এই ঠাণ্ডাৰ দিনত, তো আপোনালোকে চাই থাকিব। আৰু মোৰ এজন গাঁৱৰে দাদা ডিম্বেদা, তেখেতৰ গাড়ী লৈ মই সদায় ছাগলী আনিব যাওঁ। আজি 6 বছৰ ধৰি তেখেতৰ লগতেই মই ছাগলী আনি আছোঁ। তেখেতক বাট চাই আছোঁ। এতিয়া তেখেতৰ গাড়ী আহিব হ'ল। তো মই এতিয়া আঁঠুৱাৰ তলতেই আছোঁ, দেখিছে। ডিম্বেদা আহিলে ওলাই যাম, কাৰণ ঠাণ্ডা দিছে আজি আৰু মানে কি বাহিৰত কুঁৱলীও আছে। তো ডিম্বেদা আহিলে আমি ওলাই যাম। গতিকে ভিডিঅ'টো চাই থাকক আগলৈকে, আমি যিমান পাৰোঁ দেখাই থাকিম। যাবলৈ ওলাইছোঁ আৰু বাহিৰত ডিম্বেদা গাড়ী লৈ ৰখি আছে। চাই থাকক ভিডিঅ'টো আগলৈকে বনাই আছোঁ। দেখিছে ডিম্বেদাৰ গাড়ী আহিছে আৰু আমাৰ এখেত ডিম্বেদা দেখিবলৈ পাৰিছেনে নাই। ৰাতি হৈছে, ভিডিঅ' ইমান ভালকৈ নাহিব। আমি যাবলৈ ওলাইছোঁ। গাড়ী ষ্টাৰ্ট হৈছে। এতিয়া 3:18 হ'ল। ভিডিঅ'টো চাই থাকিব বন্ধুসকল। গাড়ীখন ৰখিলে, জমনি এটা হ'ল। ডিম্বেদাৰ হাগা লাগিছে। ডিম্বেদাই পুখুৰী পাৰতে গৈছে শৌচ কৰিব। কিমান দেৰি বা কৰে, কি বা খাইছে, চব আনন্দত হ'ব আৰু। বহুত কুঁৱলী দিছে আজি, ৰাস্তা দি একো দেখা নাযায়। লাহে লাহে গাড়ী গৈ আছে। কুঁৱলীৰ বাবে একদম ৰাস্তাটো একেবাৰে সন্মুখত কি আছে কি নাই একো দেখা নাপায়। সেইকাৰণে লাহে লাহে যাব লগা হৈছে আৰু ঠাণ্ডাও আছে ভালেখিনি। আমি হাইৱে পালোঁ, হাইৱেৰে গৈ আছোঁ আৰু বেছি সময় নালাগে, 10 মিনিটমান লাগিব আৰু 10 মিনিটত আমি গৈ পাম। ডিম্বেদা আৰু 5 মিনিট লাগব না? এইখিনিত কুঁৱলী বেছি নাই যে। আমি আহি পালোহি, এতিয়া গাড়ীৰ পৰা নামি আছোঁ। ষ্টেচন পালোঁ, এইটো ষ্টেচন। তামোল খাবি? পুলিচৰ নেকি এইখন? এয়া ষ্টেচনত সোমাইছোঁ মই। বৰপাৰাত ষ্টেচন পালোঁ। এতিয়া ভিতৰলৈ যাম। কিমান দেৰি কৰে, কিমান বা লেট আছে, কিমান কি আছে, সেইটো গ'লে ভিতৰত গ'লেহে গম পাম। ডিম্বেদা গাড়ী পাৰ্কিং কৰিব গৈছে। মই এইখিনি অকলে আহিলোঁ। তেখেত আহিব লাহে লাহে। ট্ৰেইনৰ টাইমটো চোৱা নাই, ট্ৰেইনৰ টাইমটো চাম। কিমান দেৰি লেট আছে, কি কথা, আৰু কিমান দেৰি আমি ইয়াত ঠাণ্ডাত ৰখিব লাগে। ভালেখিনি ঠাণ্ডা দিছে আজি, কুঁৱলীও ভালেখিনি পৰিছে। তো ঠাণ্ডাত অলপ কষ্ট হৈছে আৰু। इंतहा हो गई इंतजार की, आई ना कुछ खबर मेरे ट्रेन की। ঠাণ্ডা ক্ৰমাৎ বাঢ়ি আহিছে, কুঁৱলী বাঢ়িছে, ঠাণ্ডাও লগতে বাঢ়ি আহিছে। যিমানেই ৰাতি হৈছে সিমানে ঠাণ্ডাটো বাঢ়ি আহিছে। আৰু ট্ৰেইন কিমান দেৰি বা কৰে তাৰতো কোনো ঠিক নাই, কাৰণ ঠাণ্ডা মানে কুঁৱলীটো যিমানেই বাঢ়ি আহিছে, ট্ৰেইনবোৰ লাহে লাহে আহিব।
কাৰণ একো সন্মুখত একো দেখা নাযায়। আৰু কিমান দেৰি ৰখিব লাগে তাৰ কোনো ঠিক নাই। এতিয়া 5 বাজি গ'ল আৰু ৰৈ আছোঁ ছাগলী নুমাবৰ কাৰণে ৰৈ আছোঁ, কিন্তু এতিয়ালৈকে অহা নাই। পোহৰ হ'ব ধৰিলে, ৰাতিপুৱালৈ ট্ৰেইন এতিয়ালৈকে অহা নাই। নাম এতিয়া এনাউন্স হ'ল আৰু মোটামুটি 5 মিনিটৰ ভিতৰত আহি পাব বোধহয়। এই শুনিছে নহয়, পিছফালে ষ্টেচনত মানে ট্ৰেইনৰ নামটো এনাউন্স কৰি আছে। 1 নম্বৰ প্লেটফৰ্মত আহি পাব। চাই থাকক ছাগলীকেইটা কি অৱস্থা হ'লে বা এই ঠাণ্ডাত, কাৰণ ভালেখিনিতো ঠাণ্ডা দিছে। ৰাতিপুৱা মই কৈয়ে আছোঁ যে বহুত ঠাণ্ডা দিছে আজি। ছাগলীকেইটাৰ কাৰণে চিন্তা হৈছে, এই ঠাণ্ডাত কেনেকৈ আহিব বা কেনেকৈ আহি পালে, নুমালেহে গম পাম আৰু। ট্ৰেইন আহি পালেহি, বহুত দেৰি মানে অপেক্ষা কৰালে, ঠাণ্ডাত কষ্টও দিলে। এইহে আহি পালেহি ট্ৰেইন। আহি পালোঁহে আমি ছাগলীৰ তালৈ। এইটোৱে না আমাৰ ছাগলী আহি পালে, আৰু ছাগলীকেইজনী খুব ধুনীয়া। মই ভবাতকৈ এই কলা বগাজনী ভালেখিনি প্ৰকাণ্ড, দেখিছে ডিম্বেটাই ধৰি ধৰি টানি টানি লৈ গৈছে। ত' এইফালে খুব ধুনীয়া হয় ছাগলীকেইজনী, আৰু ভবাতকৈ ভালেখিনি ডাঙৰ। 2জনী গাভিনী, দেখিছে ভালে ভালে আহিছে, ভালেখিনি ভোকত আহিছে। এতিয়া ঘৰত গৈ ইহঁতক ট্ৰিটমেণ্ট কৰিব লাগিব। যিখিনি মই প্ৰায় ছাগলীবিলাক আনিলে বেজি চেজিবিলাক চবখিনি মই ৰেডি কৰি ৰাখোঁ। ত' ইহঁতকো নি গোটেইখিনি ট্ৰিটমেণ্ট কৰিম। আজিলৈ এৰিলোঁ বন্ধুসকল, দেখিলে যে ছাগলী আমি কেনেকৈ আনো। গতিকে ৰুহানান মিছাকি গড ফাৰ্মৰ পৰা ধন্যবাদ, আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যেন নতুন নতুন ভিডিঅ'বিলাক মই আপলোড কৰিলে আপোনালোকে প্ৰথমে চাব পাৰে। ঠিক আছে, ধন্যবাদ।